জীৱনত ডাঙৰ ভুল কৰিলোঁ সঁচাকে দেই কি যে ভুল কৰিলোঁ আই নভবা নিচিন্তাকে এই বিয়া পাতিলোঁ এতিয়া পা মছলা তোৰ যে জীৱনত উন্নতি হ'ব হৈছেগৈ আৰু এই জীৱনৰ আধা বয়স গ'ল আজিলৈকে ভাল দিন এটা নাহিলে আৰু এখন এৰি এখন পাই কি হ'ল আকৌ তই ভাল নহয় আমি নেপালোৱে দেখোন এই তহঁতো পাবি ন ৰ আগত তোৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ উগুলি মুকুলি গুগুলি গাই সাদৰ দম ডুমৰ ধাৰি আম পাতে চাম যায় এখন এৰি এখন পাই ডাঙৰ পোনা মাজু পোনা ঐ ভায়া দুটাক চাবি অকল খেলি থাকিলে নহয় বুজিলি নাই ইহঁতৰ স্কুল বন্ধ হ'লে মোৰ মাথাডাল একেবাৰে খাই পেলাই কৈছোঁ নহয় মাজুটো আৰু ডাঙৰটো খাই গাটোহে ধুৱাইছে ইহঁতৰ পৰা আৰু শান্তি নাই এই মাক ঢুকোৱাৰ পৰা মোৰ গতি নাইকিয়া হৈছে এইখন এবাৰ পূজা পালেহে নহয় এবাৰ পূজা ল'লে মই AK-47 ল'ম তোক দিলে নহ'ব দেউতাই মোকো দিব লাগিব মই আগতে কৈছোঁ মই ল'ম মই এবাৰ AK-47 লওঁ ডাঙৰ গাড়ী এখনো ল'ম মই আগতে কৈছোঁ মই ল'ম কি হ'ল তোমালোকে কেলে কাজিয়া লাগি আছা পাপাই তোমালোককনো ক'ৰ পৰা দিব কাজিয়াহে কৰে তোকহে নালাগে আমাক লাগিবই আমাক লাগিবই ভাইটি আমি দেউতা ওচৰলৈ যাম আমি দেউতাক কমগে লাগিবই আমাক লাগিব বন্ধুক লাগিবই এইবাৰ আমাক লাগিবই দেউতা আপোনাক এটা কথা ক'বলৈ আছিলে দেউতা কি কথা ক এবাৰ আমাক এই পূজাত AK-47 লাগিব আমাক এবাৰ পূজাৰ AK-47 লাগিব আইঅ এইবাৰ আকৌ তাহাঁতক AK-47 দৰকাৰ হয় ডাঙৰ পোনা আৰু মাজু পোনা তহঁতক ইমান কষ্ট কৰি পেলাই মই পঢ়াইছোঁ এই দিনটো ৰ'দে বৰষুণে হাজিৰা কৰি আহি এই তহঁতক পঢ়া শুনা কৰাইছোঁ এতিয়া তহঁতক তামুক লাগে বুলি কৈ থাকিলে নহ'ব নহয় হে তহঁততো এতিয়া ডাঙৰ হ'ল অলপতো বুজিব লাগে মই বুজিব নাই মোক বন্ধুক লাগিবই এবাৰ ল'ম বুলি কৈছে আমি একো ল'ব নোৱাৰিম এইকেইটা ঠণ্ডা কটাখন বাদ দে তাহাঁতৰ মাক দেউতাক হৈছে চাকৰি কৰা মানুহ আৰু তহঁতৰ বাপেৰে কি কৰে এই দিন হাজিৰা কৰি পেলাই যেনে তেনে চলি আছোঁ এতিয়া তহঁতক লাগ বুলি ক'লে মই কিবা এটা দিব নোৱাৰোঁ নহয় বন্ধুক চনুক লাগে আমাৰ নামঘৰ শংকৰ মোক ভাওনা কৰিব দিবানে দেখিছ আমাৰ সৰু পোনা দেখিছ ইয়াৰ পৰা কিবা এটা শিক ইয়াৰ চিন্তাধাৰাবোৰ চাচোন তাহাঁতক আকৌ সেই বন্ধুক লাগে এইফালে চা তহঁতক মই এই AK-47 নে কি সেইটো কিনি দিব নোৱাৰা নহয় বুজি পাইছ তহঁতক সেই দুৰ্গা পূজাত কিবা এটা লোৱাতকৈ সেই পইচাকেইটাই পঢ়া শুনা কিবা এটা যদি বস্তু ল'লিহেঁতেন সেই তহঁতৰ কিবা লাভ হ'ব বুজিছ এনেই এইবোৰ অবাবত পইচা খৰচ কৰি কি লাভ আছে দুৰ্গা পূজাত এইবোৰ বস্তু লোৱাতকৈ সেই তহঁতি আমাৰ এই শংকৰোৎসৱত সেই গুৰুজনৰ কিবা এটা সম্পদ শিক এইবোৰ যদি এতিয়া শিকি থবি এই পাছলৈ তহঁতি এই আমাৰ ভাইহঁতক তহঁতি আগবঢ়াই নিব পাৰিবি বুজি পাইছনে নাই তই এই সংস্কৃতিক গুৰুত্ব নিদিয় এই পাছলৈ আমাৰ এই সংস্কৃতিটো কেনেকৈ জীয়াই ৰাখিবি গাধ হয় অকল AK-47 লাগে হ'ব যা এতিয়া তহঁতি গা পা ধুই এই ৰাতিলৈ নামঘৰলৈ যাব লাগিব বুজিছ নাই যা তিনিওটা যা